পাহাৰীয়া জিলাত টিম কাৰ্বি আংলং সহিত বিজেপিৰ হাই প্ৰফাইল নিৰ্বাচন হৰেণ সিং বেহই নিৰ্বাচনী প্ৰচাৰ কৰিবলৈ আহি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিজেপিৰ তথাকথিত উন্নয়নৰ ঢোল ART 244 কাৰ্যকৰী আশ্বাস পশ্চিম কাৰ্বি আংলঙৰ খেৰণীটো মুখ্যমন্ত্ৰী নিৰ্বাচনী প্ৰচাৰ হিন্দী আৰু অসমীয়াত ভাষণ দি ভোটাৰ ৰাইজক আকৃষ্ট কৰাৰ প্ৰয়াস কেপ লৈ ৰাজ্যত টুলপাৰৰ মাজতো কংগ্ৰেছ ASTC বহু নেতা কৰ্মী যোগদান বিজেপিত হুজাই সমষ্টিত লংকাত উপস্থিত অসমৰ বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰূপ শৰ্মা হৈ নিৰ্বাচনী প্ৰচাৰ অংশগ্ৰহণ মন্ত্ৰীগৰাকীৰ লগত উপস্থিত ৰাজ্যিক ৰেল মন্ত্ৰী ৰাজেন গোহাঁই হিৰাদিত্য দেৱ আৰু পিয়ুষ হাজৰিকা নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰকজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ ডিফু লোকসভা সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থীক বিজয়ী কৰিবলৈ বিজেপি নেতাকৰ্মী দিনে নিশা নিৰ্বাচনী প্ৰচাৰ অব্যাহত আজি স্বয়ং মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল সুদূৰ দিছপুৰৰ পৰা আহি বকলিয়াত অনুষ্ঠিত বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি প্ৰাৰ্থী হৰেণ সিং বেহই চলালে নিৰ্বাচনী প্ৰচাৰ নিৰ্বাচনী সভাত কেন্দ্ৰত পুনৰ বিজেপি চৰকাৰ গঠন হলে আৰ্টিকল 244 কাৰ্যকৰী কৰা আশ্বাস একেদিনাই বকলিয়া খেৰণী আৰু ডিমা হাছাও জিলাত নিৰ্বাচনী প্ৰচাৰ সোণোৱালৰ কাৰ্বি আংলং বকলিয়াত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিবলৈ আহি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পাহাৰীয়া জিলাকেইখনৰ ভৌগোলিক অৱস্থিতি সৌন্দৰ্য তথা ইয়াৰ বসবাস কৰা জাতি জনগোষ্ঠীৰ বাৰেৰহণীয়া সাংস্কৃতিক আৰু ঐক্যতা ভূয়সী প্ৰশংসা কৰি তিনি পাহাৰীয়া জিলা মোদী চৰকাৰৰ 5 বছৰীয়া শাসনকাল বহু উন্নয়ন হোৱা বুলি দাবী কৰিলে পূব কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও জিলা তিনিখনক বিজেপি চৰকাৰেহে তুলি ধৰিলে বিশ্ব প্ৰেক্ষাপটত লগতে বিৰোধী কংগ্ৰেছক কটাক্ষ কৰি ক'লে যে বিগত 55 বছৰীয়া শাসনকালত জিলা তিনিখনৰ উন্নয়নৰ নামত অহা সমুদায় ধন আত্মসাৎ কৰি উন্নয়নৰ দিশত ভাৰতবৰ্ষত আটাইতকৈ পিছপৰা জিলা কৰি পেলালে সেয়েহে তিনি পাহাৰীয়া জিলাবাসীয়ে জিলা সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত পুনৰ কেন্দ্ৰত আকৌ এবাৰ মোদী চৰকাৰ গঠনৰ বাবে বিজেপি প্ৰাৰ্থীক বিপুল ভোটদান কৰিবলৈ আহ্বান কৰি পাহাৰীয়া জিলা তিনিখনৰ পাছৰ ছুইজাৰলেণ্ডৰ গঢ়াৰ প্ৰতিশ্ৰুতি দিলে বহু বছৰ ধৰি প্ৰতিনিধিত্ব তেখেতসকলে দিছিল কিন্তু কংগ্ৰেছৰ শাসনকালত এই পাহাৰীয়া জিলাকেইখনক সম্পূৰ্ণৰূপে অৱহেলা কৰিলে সম্পূৰ্ণৰূপে আওকাণ কৰিলে যাৰ বাবে পিছপৰি থাকিব লগা হৈছিল ইমান সম্পদ সম্ভাৱনা শক্তি থকা স্বত্তেও ইমান সুন্দৰ সমাজ উন্নত মানৱ সম্পদ প্ৰাকৃতিক সম্পদ উন্নয়নৰ ক্ষেত্ৰত আগুৱাই নিবলৈ সক্ষম হৈছিল আজি তিনিখন জিলা অত্যন্ত ভাৰতবৰ্ষৰ ভিতৰত জনাজাত জিলা আৰু এই তিনিখন পাহাৰীয়া জিলা আগন্তুক বিশ্বৰ এটা আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব সেই লক্ষ্যৰে আমি ইয়াৰ আন্তঃগাঁথনি যোগাযোগ যাতায়াত আৰু বিভিন্ন ধৰণে অনুষ্ঠান প্ৰতিষ্ঠান গঢ় দিয়াৰ ইতিমধ্যে পদক্ষেপ লৈছে আৰু নিশ্চিতভাৱে এই অঞ্চল আগন্তুক দিনত দৃঢ়তাৰে আগুৱাই যাব আৰু এই জিলাৰ ৰাইজে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে যে তেখেতসকলে আমাৰ প্ৰাৰ্থীগৰাকীক বেগৰাক জিকাব বিপুল ভোটৰ ব্যৱধানত আৰু আগন্তুক দিনত এই অঞ্চলৰ উন্নয়নৰ বাবে দৃঢ়তাৰে সকলোৱে মিলি ইয়াত যিমান সংখ্যক জাতি জনগোষ্ঠী আছে ভাষা ভাষী ধৰ্মৰ লোক আছে সকলোৱে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নীতি সবকা সাথ সবকা বিকাশ নীতি দ্বাৰা সকলোৱে মিলিত প্ৰচেষ্টাই এই অঞ্চলৰ দৃঢ়তাৰ উন্নয়নৰ ক্ষেত্ৰত একেলগে কাম কৰি যাব আৰু স্যাৰ কাইলৈ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন কেনেকুৱা আশা স্যাৰ কেনেকুৱা আৰু ইতিমধ্যে অসমৰ ৰাইজে সিদ্ধান্ত লৈছে আপোনালোকে দেখিছে ৰাইজৰ মাজত কিমান উৎসাহ এতিয়াও দেখিলে আপোনালোকে পুৱাৰ ভাগতে ৰাইজে কিমান কষ্ট স্বীকাৰ কৰি এইখন সভাত উপস্থিত থাকে আৰু ইয়াত বিশেষকৈ তুলিৰাম ৰাংহা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত যেনেধৰণে সকলো শ্ৰেণীৰ ৰাইজে মৰ্যাদা পাইছে সন্মান পাইছে উন্নয়নৰ ক্ষেত্ৰত সুযোগ পাইছে গতিকে সমান্তৰালভাৱে সকলোকে মৰ্যাদা দিয়াৰ বাবে এতিয়া ৰাইজ ঐক্যবদ্ধভাৱে গোটেই বিষয়টোত সন্মিলিত হৈছে আৰু আমাৰ দৃঢ় বিশ্বাস সমগ্ৰ অসমতেই এইবাৰ আটাইতকৈ সৰহ সংখ্যক আসন মোদী ডাঙৰীয়া যোৱা 5 বছৰ যিমান ভাল কাম কৰিলে কৃতজ্ঞতা চিনস্বৰূপে অসমৰ ৰাইজে মোদী ডাঙৰীয়াক দিব আৰু মোদী ডাঙৰীয়া ইতিমধ্যে ভাৰতবৰ্ষৰ জনগণে সিদ্ধান্ত লৈছে তেখেতকে প্ৰধানমন্ত্ৰী পাতি
পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণীত মুখ্যমন্ত্ৰী নিৰ্বাচনী প্ৰচাৰ হিন্দী আৰু অসমীয়াত ভাষণ দি ৰাইজক আকৃষ্ট কৰাৰ চেষ্টা নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভতো প্ৰতিক্ৰিয়া সোণোৱালৰ কংগ্ৰেছ আৰু এএছটিচি বহু নেতাকৰ্মী বিজেপিত যোগদান ডিফু লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী হৰেণ সিং বেহৈ পাহাৰীয়া জিলাত মাৰাথন নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণীত বুধবাৰে বিশাল নিৰ্বাচনী সভাত উপস্থিত থাকি ৩০ সহস্ৰাধিক ৰাইজক সম্বোধন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিজেপিৰ শাসনকালত কাৰ্বি আংলঙত হোৱা উন্নয়নৰ সন্দৰ্ভত বহলাই ব্যাখ্যা কৰে আনহাতে কংগ্ৰেছক খুৰদাৰ সমালোচনা কৰি কয় যে বিগত কংগ্ৰেছ চৰকাৰৰ দিনত কাৰ্বি আংলং জিলাত উন্নয়নত মুঠে গুৰুত্ব নিদিয়া বাবে পিছ পৰি আছিল आलम में भी डिफू इस लोकसभा सेक्टर से भी जनता ने ये निर्णय किया है कांग्रेस हटाओ और बीजेपी को लाओ। तो 244 के सिलसिले में कुछ दिन पहले हमारा टूरियाम राणा जी दिल्ली गए थे, हमारे परम आदरणीय प्रधानमंत्री जी से मिले, अपने सहयोगी के साथ प्रधानमंत्री जी ने स्पष्ट कह दिया इस विषय को ध्यान से लिया जाएगा। আনহাতে হিন্দী আৰু অসমীয়াত ভাষাত প্ৰদান কৰি ভোটাৰ ৰাইজক যিমান পাৰে আকৃষ্ট কৰিবলৈ প্ৰয়াস কৰে সোণোৱালে সভাৰ শেষত সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত কেব প্ৰসংগত স্থিতি স্পষ্ট কয় যে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ সৈতে আলাপ আলোচনা কৰিহে এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে আগবাঢ়িব লগতে গুড় বিক্ৰী বন্ধৰ পৰিপ্ৰেক্ষিতত কুঁহিয়াৰ খেতিয়কসকলে সন্মুখীন হৈ অহা সমস্যা সমাধান কৰা হ'ব আৰু ইয়াৰ দায়িত্ব তেখেতে লোৱা বুলি সদৰি কৰে লগতে যে মই আজি ডিফু লোকসভা সমষ্টিলৈ আহি যেটো দেখিলো ৰাইজৰ মাজত যেটো উৎসাহ উদ্দীপনা আৰু তেখেতে ইতিমধ্যে সিদ্ধান্ত লৈছে বিজেপিকে ভোট দিব আৰু বিজেপি প্ৰাৰ্থীগৰাকী হে হাৰি মাৰিব এতিয়া সমগ্ৰ ভাৰতবৰ্ষতে জনগণে এনেধৰণে সিদ্ধান্ত লৈছে সকলো ঠাইতে গতিকে মোদী ডাঙৰীয়া দ্বিতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হোৱাটো নিশ্চিত কিছু যে আমাৰ সতীৰ্থ সকলো গৈছে কাৰণ উন্নয়ন হৈছে উন্নয়নটো লুকুৱাব নোৱাৰি কাৰণ ৰাস্তা পদূলি হৈছে দলং হৈছে মেডিকেল কলেজ হৈছে ইঞ্জিনিয়াৰিং কলেজ হৈছে আৰু মানে ব্ৰহ্মপুত্ৰৰ ওপৰত দলং বৰাক নদীৰ ওপৰত দলং আৰু 33খন জিলা সম উন্নয়ন হৈছে এই তিনিখন পাহাৰীয়া জিলা কংগ্ৰেছে জীৱনত গুৰুত্ব নিদিলে 55 বছৰ কাল কংগ্ৰেছে ৰাজত্ব চলালে আটাইতকৈ সম্ভাৱনা থকা সম্পদৰ সম্ভাৱনা থকা সমৃদ্ধিশালী তিনিখন জিলা কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও তেখেতসকলে গুৰুত্ব দিয়া হলে আজি বহুতখিনি আগবাঢ়ি গ'ল হয় কিন্তু তেখেতসকলে ইয়াৰ এই তিনিখন জিলাৰ বাবে আন্তঃগাঁথনি যোগাযোগ যাতায়াতৰ বাবে অনুষ্ঠান প্ৰতিষ্ঠানৰ বাবে যিমান পইচা আহিছিল দিল্লীৰ পৰা হওক দিছপুৰৰ পৰা সকলো পইচা কংগ্ৰেছৰ নেতা পালিন্দে আত্মহাত কৰিলে সেইবাবে মই কৈছো কংগ্ৰেছ মানে দুৰ্নীতি কংগ্ৰেছ মানে অপশাসন কংগ্ৰেছ মানে ভ্ৰষ্টাচাৰ গতিকে তেনেধৰণৰ ভ্ৰষ্টাচাৰী সাহকে কেতিয়াও জনগণৰ উন্নয়নৰ কথা ভাবিব নোৱাৰে আৰু মোদী ডাঙৰীয়া সততা আৰু নিষ্ঠাৰ বাবে আজি ভাৰতবৰ্ষৰ জনগণৰ হৃদয় জয় কৰিব লগতে এইবাৰো কেন্দ্ৰত পুনৰ মোদী চৰকাৰ হোৱাটো নিশ্চিত বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে আনহাতে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত 5টা আসনত বিজেপিয়ে জয়লাভ কৰিব বুলিও দৃঢ় মন্তব্য আগবঢ়ায় মন্ত্ৰী সোণোৱালে বঠাত লাংছৰ পৰা জাছনিংহি ৰিপৰ্ট কাট নিউজ হোজাই বিধানসভা সমষ্টিৰ লংকাৰ ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত নগাঁও লোকসভা সমষ্টিৰ বাবে বিজেপি বিশাল নিৰ্বাচনী প্ৰচাৰ সভা এই সভাত বিজেপি মনোনীত প্ৰাৰ্থী ৰূপক শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে অসমৰ বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিগত নগাঁও লোকসভা সমষ্টিৰ ৰাজেন গোহাঁইক বিজেপিৰ পৰা মনোনীত কৰাৰ বিপৰীতে ৰূপক শৰ্মাক মনোনীত কৰি শৰ্মাক যিকোনো প্ৰকাৰে জয় কৰিবলৈ যেন উঠি পৰি লাগিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখযোগ্য যে যোৱা মঙলবাৰে লামডিং সমষ্টিৰ কাকি ৰাজহুৱা নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি ক্ষান্ত নাথাকি পুনৰ 12 কিলোমিটাৰ নিলগত আজি পুনৰ হিমন্ত বিশ্ব শৰ্মাই ৰূপক শৰ্মা হৈ চলাই নিৰ্বাচনী প্ৰচাৰ আনহাতে আকৌ লংকাৰ উক্ত নিৰ্বাচনী সভাতে উপস্থিত নাছিল ৰূপক শৰ্মা
হেলিকপ্টাৰে অসমৰ বিত্ত মন্ত্ৰীগৰাকী লংকাৰ ৰাজহুৱা সভাত উপস্থিত হৈ কংগ্ৰেছ দলৰ লগতে নগাঁও লোকসভাৰ সমষ্টি কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে বিজেপি চৰকাৰৰ উন্নয়নমূলক কামৰ খতিয়ান দাঙি ধৰে। আনহাতে আকৌ সভাত উপস্থিত হোৱা ৰাইজৰ মাজেৰে এটা শিশু প্ৰখৰদৰ বাবে অচেতন হৈ পৰা পৰিলক্ষিত হয়। ৰাইজৰ যিমান উৎসাহ উদ্দীপনা দেখিছো যে কংগ্ৰেছৰ গোল পোষ্টত এতিয়া গোলকিপাৰ নাই, আপোনালোকে যিমান পাৰে গোল সোমাই থাকক, যিমান পাৰে গোল দিয়ক, তাত কোনো অসুবিধা নাই। কাৰণ কংগ্ৰেছে এবাৰ প্লেয়াৰ ক'ৰ পৰা নিছে, নগাঁৱততো প্লেয়াৰ নাপালে, কংগ্ৰেছে লৈ আহিলে মাৰ্ঘেৰিটাৰ পৰা প্ৰদ্যুৎ বৰদলৈ। মাৰ্ঘেৰিটাৰ পৰা যদি আপোনালোকে পৰাজিত সৈনিকজনক নগাঁৱত পঠাই দিছে, নগাঁও মানে বেয়া নাপায়, একেলগে লৈ পেলাই এবাৰ ব্ৰহ্মপুত্ৰতে পেলাই দিব, ঝামেলাটো চেজ হৈ যাব। নগাঁৱত ইলেকশ্যন হাৰিলো, কালি গুৱাহাটীত যাম, গুৱাহাটীত ইলেকশ্যন হাৰিলো, কালি ধুবুৰী যাম। আমি কি বজাৰৰ লাইন বাছ নেকি ষ্টপেজে ষ্টপেজে ঘূৰি ফুৰি? আজি প্ৰদ্যুৎ বৰদলৈৰ অৱস্থা এইটো, আৰু নগাঁৱত কোনে লৈ আহিলে? আনহাতে হিমন্ত বিশ্ব শৰ্মাৰ লগত অহা মন্ত্ৰী পীয়ুষ হাজৰিকাক হিমন্ত বিশ্ব শৰ্মাই ৰাইজক সম্বোধন কৰি ভাষণ দি থকা সময়ত বিজেপি কৰ্মীৰ লগত চেলফি উঠি থকাহে পৰিলক্ষিত হ'ল। আপোনালোকে সুধিলে উত্তৰ দিম। যিহেতু 20 বছৰ আপোনালোকৰ এইটো নগাঁও সংসদীয় সমষ্টি আপোনালোকৰ দখলত আছিল, কিন্তু এইবাৰ আপোনালোকে যেন অকণমান অধিক তৎপৰ হৈছে যে আকৌ পুনৰ ধাৰাবাহিকতা ৰাখিবলৈ। মানে এইটো কি বুজালো, বুজি নাপালো। তৎপৰ হোৱাটো ভালে কথা, নিৰ্বাচনৰ পাছত বেছি চলিছে, চলিব লাগে। আকৌ যিমানে বিজেপিটো এটা আদৰ্শগত ৰাজনৈতিক দল, যিমান মিটিং হ'ব, নতুন নতুন মানুহ ভাৰতীয় জনতা পাৰ্টিৰ লগত যোগ দিব, সিমানে আমাৰ বাবে গৌৰৱৰ বিষয়। গতিকে যোৱাবাৰ যদি 2খন কৰিছোঁ, এইবাৰ 4খন কৰিম, বিধানসভাত 8খন কৰিম। আগত যদি এখন গাঁৱত গৈছোঁ, এতিয়া 2খন গাঁৱত যাম। সেইটোৱে আমাৰ দলৰ কাৰ্যপন্থা যাতে বাঢ়ে, সেইটোৱে আমাৰ লক্ষ্য। কিমান আপুনি ইয়াৰ আগতে কৈছিলে আমাৰ একদম উক্ত নিৰ্বাচনী সভাত বিতৰ্কিত বিধায়ক শিলাদিত্য দেৱে ভাষণ প্ৰদান কৰাৰ পৰিৱৰ্তে ৰেল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইক ৰাইজক সম্বোধন কৰি ভাষণ নিদি মঞ্চতে বহি আছিল। আজি এই সমষ্টিৰ সকলো গুৰুত্বপূৰ্ণ ৰাস্তা ঘাটৰ উন্নতি হ'ব। সময় হৈছে এদিছো বাণিজ্যিক বিৰতিৰ। মই কেইবা বছৰত ভোটদান কৰি আহিছোঁ, মই সদায় আচৰিত হওঁ। যদি মোৰ ভোট মূল্যাংকন হয়, যদি যন্ত্ৰই মই ক'ত ভোট দিওঁ বাণীবদ্ধ কৰে, মই সদায় ভাবোঁ যদিহে কোনো ব্যৱস্থাত ভোটদানৰ প্ৰমাণ কৰিব পাৰে আৰু মোৰ পচন্দৰ প্ৰাৰ্থী। আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ডিফু নিৰ্বাচনী জিলাৰ চুইপ চেলৰ বিশেষ পদক্ষেপ। পোন প্ৰথমবাৰ ভোটদাতাই নিজৰ পচন্দৰ প্ৰাৰ্থী, চিহ্ন আৰু দলক ভোটদান কৰাৰ প্ৰমাণ নিশ্চিত কৰিবলৈ ব্যৱহাৰ কৰিব পাৰিব ভিভিপেট যন্ত্ৰ। ভোটদাতাই কোন প্ৰাৰ্থীক ভোটদান কৰে তাৰ প্ৰমাণ নিজেই চাব পাৰিব। আপুনি ইভিএম আৰু ভিভিপেট যন্ত্ৰৰ সহায়ত কেনেদৰে ভোটদান কৰিব? পদক্ষেপ নং 1, ভোটগ্ৰহণ কেন্দ্ৰত প্ৰৱেশ কৰক। আপুনি ভোটদান কক্ষত প্ৰৱেশ কৰাত প্ৰিজাইডিং বিষয়াই বেলট ইউনিট প্ৰস্তুত কৰি দিব। বেলট ইউনিট প্ৰস্তুত কৰাত সেউজীয়া লাইট চাওক। পদক্ষেপ নং 2, আপোনাৰ ভোটদান সাব্যস্ত কৰক। বেলট ইউনিটৰ নীলা বুটামত টিপি আপোনাৰ পচন্দৰ প্ৰাৰ্থীৰ নাম আৰু চিহ্নৰ বিপৰীতে ভোটদান কৰক। পদক্ষেপ নং 3, ৰঙা লাইট চাওক। প্ৰাৰ্থীৰ নাম আৰু চিহ্নৰ বিপৰীতে ৰঙা লাইট জ্বলি উঠিব। পদক্ষেপ নং 4, ছপা কাগজৰ টুকুৰা চাওক। ভিভিপেটৰ স্বচ্ছ আইনা চাওক। আপোনাৰ পচন্দৰ প্ৰাৰ্থীৰ ক্ৰমিক নং, নাম আৰু চিহ্ন দেখুওৱা ছপা কাগজৰ টুকুৰা চাওক। কাগজৰ টুকুৰাটো 7 ছেকেণ্ডৰ বাবে চাব পাৰিব। টুকুৰাটো ভিভিপেটৰ বাকচত সোমাই যাব। ভিভিপেট নিৰ্বাচনী জগতৰ এক বিপ্লৱ। দেশৰ নাগৰিক হিচাপে আপুনি কাক ভোট দিয়ে জানিব পাৰিব। ভিভিপেট যন্ত্ৰৰ সহায়ত
মই বিশ্বাস, স্বচ্ছতা আৰু নিৰপেক্ষতাৰ অভিজ্ঞতা পাইছোঁ। ই ভোটদাতাৰ সন্তুষ্টিৰ এক পৰীক্ষণ। ভিভিপেট যন্ত্ৰ নোচোৱাকৈ ভোটদান কক্ষ ত্যাগ নকৰিব। ভোটাৰ তালিকাত আপোনাৰ নাম নাথাকিলে বা 2019 চনৰ 1 জানুৱাৰীত যদিহে আপোনাৰ বয়স 18 বছৰ হৈছে, আপোনাৰ ভোটগ্ৰহণ কেন্দ্ৰৰ বিএলঅ'জনৰ জৰিয়তে আপোনাৰ তালিকাত নাম ভৰ্তি কৰক আৰু অহা লোকসভা নিৰ্বাচনত ভোটদান কৰি গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰক। Ini siksa kelapa nila socupen cerap leka cerap. Pipot lo nanya cusir ham tamle ini su. Ini siksa kelapa nila socupen cerap leka cerap cing sok tahun elo. Nang cucut bu. Cepakeng dan mau mati. Tangkalam lo ti oi cepakeng cita. Madhari. Lo nalam Clark Beauty Parlor long discount pi bom ke. Kalang ma. Kona lo lake. Jifo iti arlo Iron Bridge adung. Rong supia long ke cengsi sopin so lapen soar lo tu kapamata dim lo. Kalang ma. Kalang lo, kecengsi sopin so lapen soar lo phat kapamata dim. Claret Beauty Unisex Parlor. Nang litum lada, hair straightening 40% off along, hair spa ake joy pen long ponikti. Facial 50% off, haircut 50% off, pedicure and manicure 50% off, hair color 25% off, hair curls 30% off, hair smoothing 40% off. Hey hui long ponikti. Claret Beauty Unisex Parlor near Central Bank ATM, Iron Bridge, Rongparpi, Rongbe Road. Claret Beauty Parlor. Lasinali tum da padar pin pe na humrig no. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ। বাইদি বেটো কমলাটো খাইছিলি না আনাৰ ৰসটো? পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্চ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্চ জুচ। বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত। 9 নং আমৰেং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত হামৰেনৰ পৰা প্ৰায় 33 কিলোমিটাৰ দূৰত্বত আছে বৃহত্তৰ ৰংপাং বং। চুবুৰীয়া মেঘালয় ৰাজ্যৰ প্ৰায় গাতে লগা এইখন এলেকা পশ্চিম কাৰ্বি আংলঙৰ ভিতৰত চিনাকি নাম। এটা সময়ত কাৰ্বি পৰিষদৰ অধীনস্থ জিলা জনস্বাস্থ্য বিভাগৰ অধীনত ইয়াত পানী যোগান আঁচনি স্থাপন কৰে আৰু ৰাইজে বিভাগে যোগান দিয়া পানী খাই উপকৃত হৈ আহিছিল। কিন্তু বিগত 20 বছৰে পানী যোগান বন্ধ হৈ পৰে। আনকি কাৰ্যালয়টি কোনো মেৰামতি বা নিৰ্মাণৰ অভাৱত উৱলি গৈছে ইয়াৰ টিনপাত বেৰা আদি। এনে স্থলত বৰ্তমান ৰাইজ কি অৱস্থাত আছে জানিবলৈ চাহক আমাৰ কাট নিজৰ সাংবাদিকৰ এই প্ৰতিবেদন। এইখনে পশ্চিম কাৰ্বি আংলঙৰ ৰংপাং বঙৰ পানী যোগান আঁচনি। 20 বছৰে নাই পানী যোগানৰ নামত আনকি এটোপাল পানী। পৰিষদীয় চৰকাৰৰ চূড়ান্ত অৱহেলিত পানী যোগান আঁচনি কাৰ্যালয়ৰ ওপৰৰ টিনপাত আৰু কাৰ্যালয় বেৰা ক্ৰমে উৱলি গৈছে। বন জংঘলেৰে আৱৰা কাৰ্যালয়ৰ লগতে কৰ্মচাৰীৰ বাবে নিৰ্মিত আৱাস গৃহ অৱস্থাও একেই দুখজনক অৱস্থা। যত্নৰ অভাৱত কাৰ্যালয়ৰ সমগ্ৰ পৰিৱেশে ভয়াল হৈ পৰিছে। পৰিৱৰ্তন আৰু বিকাশৰ কথা কোৱা বিজেপি চৰকাৰে বৃহত্তৰ ৰংপাং বং ৰাইজৰ কথা চিন্তা কৰি বিষয়টোৰ ওপৰত কিবা পদক্ষেপ গ্ৰহণ কৰাটো কামনা কৰিছে স্থানীয় ৰাইজে। যদিও ৰাইজৰ এই আশা বিজেপি চৰকাৰখনে সময়ত পূৰণ কৰিবনে নাই সেয়া দেখিলেহে লেখিব পৰা যাব। হামৰেনৰ পৰা সুন্দৰকৰ ৰিপৰ্ট, কাট নিউজ।
এগৰাকী উদীয়মান তথা প্ৰতিভাশালী ফুটবল খেলুৱৈ নাম ফ্ৰেংকলিন টেৰাং অলপতে সোনাপুৰ লক্ষ্মীবাই নেশ্যনেল ইনষ্টিটিউট অফ ফিজিকেল এডুকেশ্যনৰ বাছনি পৰীক্ষাত নিৰ্বাচিত হৈছে আৰু লগে লগে সুবিধা লাভ কৰিছিল দিল্লীৰ চেডুৱা মুনলাইট এফচিত যোগদান কৰাৰ বিষয়টো অতি আনন্দৰ যদিও খেলুৱৈগৰাকীৰ আৰ্থিক সংকটৰ বাবে আগবাঢ়িব পৰা নাই কাৰণ তাত যোগদানৰ বাবে প্ৰয়োজন 2 লাখ টকাৰ যি খেলুৱৈ অভাৱী পিতৃ মাতৃয়ে যোগান দিব পৰা নাই এই বৃহৎ পৰিমাণৰ ধন ক্ৰীড়াৰ দিশত কিছুমান দিনৰ পৰা কাৰ্বি আংলং যুৱক যুৱতীসকলে নিজকে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আগুৱাই লৈ যাব পাৰিছে এয়া নিশ্চয় কাৰ্বি আংলংবাসী ৰাইজৰ বাবে ভাল খবৰ এনে সময়তে উদীয়মান খেলুৱৈ ফ্ৰেংকলিন টেৰাঙে সুবিধা লাভ কৰিছে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিজকে আগুৱাই নিয়াৰ ডিফু লুৰলাংছৰ ৰংকেথেৰ নিবাসী জেমছ টেৰাং আৰু কাবে ৰংফাৰ্পিৰ মাজুপুত্ৰ ফ্ৰেংকলিন টেৰাঙে দিল্লীৰ চেডুৱা মনলাইট এফচিত যোগদান কৰিবলৈ সুবিধা লাভ কৰিও টকা 2 লাখ জমা দিব নোৱাৰাৰ পৰিপ্ৰেক্ষিতত আগবাঢ়িব পৰা নাই ফ্ৰেংকলিনে এপ্ৰিলৰ শেষ সপ্তাহত দিল্লী পাবগৈ লাগে যদিও ধনৰ অভাৱত এতিয়াও কোনো প্ৰস্তুতি ল'ব পৰা নাই anon nang ni non trial ke pidun ko mental trial ke pidun ke 8 April 8 March kurang dulu pidun ke ola pini Sonapur la by Lakshmi pini long Lakshmi by Institute National anhura pen selection long allo ora pen ke selection long allo anke non Delhi tamang ko Delhi ko so aktabong lo dam ke Delhi sedeva mun under 15 long sini trial long non tamang ko anke non trial kidam ke phan nang matu itu mah lo ini angka bang jadi doko kiti ding tunami ngapten ভীষণ নিৰাশাত ভুগিছে খেলুৱৈগৰাকী আৰু তেওঁৰ পিতৃ মাতৃ এনে পৰিপ্ৰেক্ষিতৰ সদায় উদীয়মান খেলুৱৈসকলক আগুৱাই নিয়াৰ বাবে অনুপ্ৰেৰণা দিয়া কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে এই সন্দৰ্ভত পৰিষদীয় চৰকাৰৰ পৰা আৰ্থিক সাহায্য আগবঢ়াব নোৱাৰাটো দুৰ্ভাগ্যজনক আনহাতে পুত্ৰৰ আশা পূৰণ কৰিবলৈ অসমৰ্থ পিতৃ মাতৃয়ে কাৰ্বি আংলঙৰ হৃদয়বান তথা ধনবানৰ ব্যক্তিৰ পৰা সহায় আৰু কৰুণা বিচাৰিছে ওলাবনে কোনো হৃদয়বান তথা ধনবান ব্যক্তি আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ